नमस्कार मोर नाम देवाशीष मैं आपनलोकर ओसरत आइसु एटा बस्तु शेयर কৰিবলৈ देखाবলৈ आपनलोके कबचोन की करिब लागे। एटु मोर दुकान आरो दुकानटु एटु হয় मोर दुकान হয় इमान बस्तु নাই सक कथा कबले आपनलोকক देखाइछु मोर दुकान सदाय सदाय এই रास्ताटोर পৰা কোনোবা মান লৰা সোমাই যায় সোমাই কিনে ইয়াৰ পৰা বস্তু কিছুমান লৈ যায় ইয়াৰ পৰা নাগে এতে বস্তু নাই সদায় লৈ যায় এইটো ৰাস্তাৰ পৰা আহে আহি কিনে বস্তু লৈ যায় দরজাটো এনেকা খুলি কৰি ৰাখি দিয়ে। আপোনালোকে কবচোন কি কৰিব লাগে। এফালে তালা মাৰো দুটা তালা মাৰো দিওঁ দুটা তালা মাৰো দুটা তালা মাৰা তালাটো এনেকৈ থাকে কিন্তু বস্তুটো কিন্তু এইফালে পৰা সোমাই কিনে আগপিনে খোলাই কিনে ৰাখি দিয়ে। আকৌ আপোনালোকক দেখাই দিছোঁ এই ৰাস্তাটোৰ পৰা সোমাই যায় সদায় কি কৰিবলগীয়া আছে আপোনালোকে ক'বচোন। এনেকা সদায় সদায় সোমাই গ'লে বস্তু ভিতৰত ৰাখিবলৈ মন নাযায় ন। চুৰি কৰে অকল এই ফ্ৰুটি কেইটামান ল'বলৈ আহে আৰু ফ্ৰুটি লৈ যায়। এতিয়াতো মই বস্তুবোৰ ঘৰত ভিতৰত সোমাই ৰাখোঁ এতিয়াতো মাৰিব নোৱাৰে কিন্তু সদায় আহে আৰু এনেকা আহি কিনে দরজা খুলি কিনে গুচি যায় এইফালৰ পৰা আহি কিনে বস্তুবোৰ একো নাপায় দরজা খালি অকল খুলি কিনে ৰাখি গুচি যায়। আপোনালোকে ক'বচোন কি কৰিবলগীয়া কাম আছে। এই বস্তুটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ আপোনালোকে জনাব। ধন্যবাদ।